নমস্কাৰ। কবিতাৰ শিৰোনাম লক্ষ্মী দেৱী। কবি ৰূপক অধিকাৰী। পাঠ প্ৰিন্সি হাজৰিকা। মা লক্ষ্মী দেৱীৰ আগমন হৈছে এই ধৰাত, পূৰ্ণ কৰিছে প্ৰতিজনৰ ঘৰৰ ভঁৰাল। দুখ বিনাশিনী কৃপাময়ী মা, কৃপাৰ সাগৰ হৈ সবৰে অন্তত উজলিছা। প্ৰণিপাত তোমাক মা নাৰায়ণী দেৱী, অলেখ ধন সম্পদেৰে ভৰি পৰক জগত দুখিনী। নিষ্ঠাৰ কৰা সকলোৰে অভাৱ অনাটন, দূৰ কৰা দুখ উপচাই দিয়া সুখ শান্তি। প্ৰণিপাত তোমাক মা ভাগৱতী দেৱী, আমাৰ হবৰ নাশ কৰা কষ্ট দুৰ্গতি। তোমাৰ দয়াত যেন হৈ পৰো ধনে ধানে অচলা, আগবঢ়াই দিয়া তোমাৰ যুগল পদছায়া। প্ৰণিপাত তোমাক মা বৈষ্ণৱী দেৱী, বিঘিনি দূৰ কৰা দিয়া শুভমতী। আমি মূৰমতি নাজানো ভকতি, কাতৰ অন্তেৰে প্ৰণাম তোমাৰ চৰণে। ৰক্ষা কৰা মা, ৰক্ষা কৰা এই ধৰাৰ সদৌতিকে।